আর এইবার দেখা গেল যে আমার হাগ্রামা মহিলারই বিজেপির লগত গেল। এই কারণে আমি চিন্তা চর্চা করি চালুং যে বিজেপির লগত গেছে যদি আমার অসুবিধা হব, এই কারণে আমি কমল সিং নার্জারি বিচার করি আজকে। আমার এইখানি এলাকা কমল সিং নার্জারি সিফালে বেশি হব, জিতবা লাগে জিকিব। আগন্তুক বিধানসভা যেটো চলি আছে আমাৰ ২০ নং বিজনেছ সমষ্টিৰ যিটো বিধানসভা সমষ্টি, তাতে আমি বৰ্তমান UPPLৰ প্ৰাৰ্থী কমল সিং নাৰ্জাৰীক আমি বিপুলভাৱে সমৰ্থন জনাইছোঁ। মানে কাৰণটো হ'ল কি, আমি বৰ্তমান যিটো চৰকাৰ বৰ্তমান চলি আছে, যিটো এই হাগ্ৰামা চৰকাৰ চলি আছে, তেখেতৰ যিটো এই আৰম্ভণিৰ পৰা যিটো আমাৰ এই জাতিগত সংঘৰ্ষ মানে চলাই আহিছে, সেইটোৰ কাৰণে ৰাইজে এতিয়া বিক্ষোভ হৈছে। আৰু সেইকাৰণে বৰ্তমান আমাৰ ৰাইজে যিমান আমাৰ বিজনীবাসী ৰাইজ, যিমান জনগোষ্ঠীৰ মানুহ আছে, জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোৱে এই দলক ছাপোৰ্ট দিছে। আৰু সেইবাবে আমি আগন্তুক নিৰ্বাচনত কমল সিং নাৰ্জাৰীক বিপুল ভোটত জয়যুক্ত কৰিবলৈ পাম। কীৰ্তিমান মানে বৰ্তমান আমাৰ যিটো বৰ্তমান হ'ব আমাৰ বিজেপিৰ লগতে হ'ব, কাৰণ বিজেপিৰ যিটো আমাৰ অৰূপ দে আছে, তেখেতে হ'ল গোসাইগাঁৱৰ এজন মানুহ আৰু বৰ্তমান বিজেপিত প্ৰাৰ্থিত্ব দিছে। সেই হিচাপে আমি তেখেতক ৰাইজে সিমান ছাপোৰ্ট দিয়া নাই। আমাৰ ৰাইজৰ জনসাধাৰণে লোকেল মানুহ বিচাৰিছে। লোকেল মানুহ হিচাপে আমি বৰ্তমান কমল সিং নাৰ্জাৰীক আমি ওচৰতে পাইছোঁ। তেখেতক আমি যিকোনো টাইমতে লগ দিব পাৰিম। সেই হিচাপে গোটেই জনগোষ্ঠীৰ রাইজে ইয়াক তেখেতক সাপোর্ট দিছে। সেই হিসাবে আমি তেখেতৰ বিজেপিৰ লগতে হ'ব, যদিও আমি জয়যুক্ত লাভ কৰিম। जिउआव थांनानै थानायनि सुबिदाखौ सोर होदों? बिपिएफआ कुनु दिन आंनो होफेराखै। मानोना आंनो ओरै होदों, आंनाव दा खुसेर सेरेटनो मेचिन होदों। खुसेर सेरेटग्रा मेचिन बिपिएफ सरकारा 17 बोसोर थानायाव 17 थाखाबो आंनो होआखै, सिनायाखैबो। खिन्थु आंबो मोनसे समाव बिपिएफनि मावथिमोन, मावदोंमोनबो आङो। खिन्थु दिनै आंखौ सिनाया रावबो। दिनै आंखौ सिनाया, मैया खिन्थु आंखौ सिनायदों। आं बेजों बाज्रुमफाया। UPPLखौ नांगौ, बिनि थाखायनो आङो UPPLआ देरहाखागोन बेखौ आं मिजिं थिबाय।